মই আচলতে এই জেগালৈ আহিছোঁ 88ত 1988 চনত আহিছোঁ। হয়। আমি 88 চনত আহি ইয়াত অৱশ্যে এই জেগাটোত 9-10 ঘৰমান মুছলমান মানুহ ঘৰ থকাটো মই দেখিছোঁ। সেই সময়ত আচলতে আমাৰ আছাম আৰু অৰুণাচল তাৰ মাজতে এটা আমাৰ বাউণ্ডাৰীৰ অকণমান খেলি মেলি আছিলে, মাটিৰ হেৰি আছিলে। সেই মাটিবিলাকক আমাৰ অসমৰ মানুহে অসমৰ মাটিবিলাকক নিজে দখল কৰালৈ নিজৰ চত্ৰলৈ আনিবলৈ এটা ৰণকৌশল চলি আছে। ঠিক সেই সময়তে মই 88 চনত আহিছোঁ। 88 চনৰ পৰা আপোনাৰ 89 চনৰ জানুৱাৰী মাহত ইয়াত তাৰমানে এটা আমাৰ বান বিধ্বস্তকাৰী যিটো লোক, এই মানুহবিলাক প্ৰকৃততে আমাৰ ঢকুৱাখানাৰ আছিলে। ঢকুৱাখানাৰ পৰা আহি ইহঁতে তিতাপি লৈছিলে আপোনাৰ বৰঙত, আৰু বৰঙৰ পৰা ইয়াত তাৰমানে সেই যে আমাৰ বিশেষকৈ এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক, গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিবিলাকক আমাৰ মিচিংসকলৰ এইটো ভূমিপত্ৰ হিচাপে অধিকাৰ আছে বুলি এখেতলোকে সেই মাটিটো ল'বৰ কাৰণে ইয়াত এটা কেম্প পাতিছিল। আৰু সেই কেম্প পাতোতে ৰাতিত এটা দুৰ্ঘটনা ঘটিছে। এই দুৰ্ঘটনাটো কথাটো চাওঁ মানে কি হৈছে, ঘৰ জ্বলিছে ইয়াতে, এই মুছলিমৰ ঘৰ জ্বলিছে। আৰু এই মুছলিমৰ ঘৰ জ্বলাৰ অজুহাতত আমাৰ এই দুজনকৈ মিচিং ল'ৰা ইয়াতে স্পট ডেথ হৈছে। এই গালি কেম্পৰ বেটেলিয়ানে এই মাৰিছে আপোনাৰ আপল দলে আৰু ৰমাকান্ত পাঠিৰ। আৰু ইহঁতৰ যিটো ডেড বডি, এই ডেড বডিটো ইয়াতে পোথা আছে। এতিয়া মই সেইটোৱে ক'ব বিচাৰিম যে যিহেতু জোনাইকণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, গতিকে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি আইন, এই আইনটো বলবৎ কৰিবগৈ লাগে। আৰু এই আইনটো বলবৎ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা এইটো আবেদন জনাইছোঁ চৰকাৰক। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত আপোনাৰ ধৰক ইয়াত এইকাৰণে আমি ইয়াত ক'ব বিচৰা নাই ইহঁতক নতুন বা পুৰণাৰ সেই কথাটো মই ক'ব বিচৰা নাই। ইহঁতেও পুৰণাই হয় বা অসমৰে ইহঁতেও বাসিন্দাই হয়। যিবিলাক লেগেচি দেখিছোঁ, যেনে কিছুমান নগাঁৱৰ আছে, কিছুমান বৰপেটাৰ আছে, কিছুমান আপোনাৰ এই হেৰিলৈকে আপোনাৰ কোকৰাঝাৰৰো আছে। ইহঁতৰ লেগেচি ডাটাবিলাকক আমি চব ফালে চাইছোঁ। ইহঁতে নতুন নহয়, পুৰণাই হয়। তাৰ দেউতাবিলাক আছিলে ইয়াত, কাৰণ আদিৰ বাগি কাটি কৰি আছিলে। ইহঁতে ইয়াতে অলপমান তিতাপিলে আদিবিলাকত এতিয়াও ভাগি কৰি ইহঁতে চলি আছে। কিন্তু সেইফালৰ পৰা আমাৰ কোনো ধৰণৰ কিবা নাই। কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি আইন আৰু ইফালে নন প্ৰটেক্টেড ক্লাছ, যাৰ ফলত এইটো চৰকাৰে এই আইনৰ যোগেদি, আৰু বৰ্তমান যিটো হিমন্ত বিশ্ব চৰকাৰে যি ধৰণে আপোনাৰ উচ্ছেদ কাৰ্য যিটো চৰকাৰী ভূমি যি ধৰণে উদ্ধাৰ কৰি আছে, এই উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাৰ জোনাইকণো তাৰমানে পিছ পৰি থাকিব নালাগে বুলি মোৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু চৰকাৰে যি ব্যৱস্থা কৰিব লাগে, এইটো চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস। আৰু ইয়াত দল সংগঠন আছে, এই দল সংগঠনে যি ধৰণে চিন্তা কৰিছে, দল সংগঠনৰ নিৰ্বিশেষে এই কামটো কৰিবৰ কাৰণে মোৰ ফালৰ পৰা এই অনুৰোধ জনাইছোঁ।